So hey guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে বৰষুণ দি আছে দে এডজাস্ট কৰিলো বাৰু সো ফাৰ্স্ট আপডেটটো হল নেশনেল লেভেলৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছনৰ ওপৰত সো আপোনালোকৰ ভিতৰত থকা হয়তো কিছু লোকে জানেই সাগে যে শ্ৰুতি হাছনৰ হবলগা স্বামীজন হল আমাৰ অসমৰে যাৰ নাম হল শান্তনু হাজৰিকা সো ৰিসেন্টলি কোনোবাই শ্ৰুতি হাছনক অসমীয়াত কিবা কবলৈ কৈছিল ইনষ্টাগ্ৰামত সো চাওক আপোনালোকে তেওঁ কি ক'লে লগতে তেওঁৰ বয়ফ্ৰেণ্ড শান্তনু হাজৰিকাও আছিল বাৰু হে কি খবৰ জয় আই অসম got it Yeah. Ultimate Swally. Waste Lora. এতিয়া ইছো নেক্সট আপডেট হল এই আপডেটটো হল কৰণ দাসৰ ওপৰত সো আপোনালোকে যদি মই কেদিনমান আগত পাবলিশ কৰা এইটো ভিডিও চাইছে তেন্তে নিশ্চয় জানেই সাগে কৰণ দাসে এটা মেছআপ সংগত মানে এই মেছআপ সংটোত গোৱা এটা ভুল শব্দৰ বাবে যথেষ্ট বিতৰ্কত সমাই পৰিছিল মানে মেছআপ সংটোত কৰণ দাসে জুবিন গাৰ্গৰ এটা গীতৰ এডুখৰ গাইছিল আৰু তাতে এটা শব্দ ভুল কৰিছিল আৰু সেই কাৰণে বহুতে কৰণ দাসক ট্ৰোল কৰিছিল সমালোচনা কৰিছিল কিন্তু ইয়া কথা হল কি ৰিসেন্টলি কৰণ দাসে ইনষ্টাগ্ৰামত এটা ষ্টৰী দিছিলে য'ত জুবিন গাৰ্গ আৰু তেওঁৰ ভিডিও কলৰ এটা স্ক্ৰিনশ্বট দেখা গৈছিল আৰু তাৰ ওপৰত কৰণ দাসে লিখি দিছিল যে থ্যাংক ইউ সো মাচ জুবিন দা ফৰ ইয়োৰ সাপোৰ্ট ইট মিন্স আ লট সো ইয়াৰ পৰা এটো কথা গম পোৱা গৈছে যে জুবিন দাইও কৰণ দাসক সাপোৰ্ট কৰিছে আৰু এটা কথা কৰণ দাসৰ বন্ধু জুবেৰ হাছানে ৰিসেন্টলি তেওঁৰ সেকেন্ড চেনেলত এটা ভিডিও পাবলিশ কৰিছিল য'ত তেওঁ কৰণ দাসৰ সেই বিতৰ্কটোৰ ওপৰত মাত মাতিছিল মানে ভিডিওটোৰ মাজৰ কোনোবা এডখৰত মই ডেসক্ৰিপচনত ভিডিওটোৰ লিংক দি দিম আপোনালোকে যদি চাব বিচাৰে গৈ চাই ল'ব এতিয়া ইছো নেক্সট আপডেট লৈ এই আপডেটটো হল ভুকন পাঠকৰ ওপৰত সো ৰিসেন্টলি তেওঁ নিজৰ ফেসবুক পেজত 200k অৰ্থাৎ 2 লাখ ফলোৱাৰ্স কমপ্লিট কৰিবলৈ সক্ষম হৈছে যাৰ বাবে তেওঁ ফেসবুকত এইখন ফটো শেয়াৰ কৰি সকলোকে ধন্যবাদ জনাই ক্যাপশনত এই বুলি লিখিছে যে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আজি মোৰ ফেসবুক পৰিয়ালত 2 লাখ গৰাকী সদস্য সম্পূৰ্ণ হল এনেকৈ আশীৰ্বাদ আৰু মৰম দি থাকিব বুলি আশা কৰিছো ফলো নকৰাখিনিয়ে ফলো কৰি আমাৰ পৰিয়ালটো আৰু ডাঙৰ কৰিব বুলি আশা কৰিলো ধন্যবাদ 200k কথা আহিলে যেতিয়া মই আপোনালোকক জনাও যে ৰিসেন্টলি পাখি ৰাজবংশীয়ে তেওঁ নিজৰ ইউটিউব চেনেলত কমপ্লিট কৰিছে 200k অৰ্থাৎ 2 লাখ সাবস্ক্ৰাইবাৰ্স আৰু তাৰ ওপৰত ৰিসেন্টলি তেওঁ এটা ভিডিও পাবলিশ কৰিছে আপোনালোকে যদি চাব বিচাৰে গৈ চাই ল'ব ডেসক্ৰিপচনত মই লিংক দি দিম এতিয়া ইছো নেক্সট আপডেট লৈ এই আপডেটটো হল বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী পাৰবিন সুলতানাৰ ওপৰত সো যিসকলে নাজানে মই তেওঁলোকক জনাই দিওঁ যে কেদিনমান আগত পাৰবিন সুলতানাৰ বিয়া হৈ গৈছে আৰু তেতিয়াৰে পৰা পাৰবিন সুলতানাক বেহাৰবাৰী আউটপোষ্টত দেখা হোৱা নাই সো ৰিসেন্টলি পাৰবিন সুলতানাই ফেসবুকত লাইভ আহোতে কোনোবাই সুধিছিল যে তেওঁ কেতিয়া আকৌ বেহাৰবাৰী আউটপোষ্টত দেখা পোৱা যাব সো চাওক আপোনালোকে তেওঁ কি ক'লে লগতে সম্পূৰ্ণ লাইভ ভিডিওটোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে সো সম্পূৰ্ণ লাইভ ভিডিওটো সো সম্পূৰ্ণ লাইভ ভিডিওটো যদি চাব বিচাৰে গৈ চাই ল'ব হ্যাপি মেৰিড লাইফ বা আকৌ কেতিয়া বেহৰবাৰী আউটপোষ্টত দেখা পাম আশা অপেক্ষা কৰি আছো আপোনালৈ হয় নিশ্চয় মোৰ বেহৰবাৰীখন মই এৰিব নোৱাৰো কৰিম কিন্তু বৰ্তমান কিছু সময় মই ঘৰখনৰ লগত এডজাস্ট হ'বলৈ অলপ সময় বিচাৰিছো তো কিছুদিন আপোনালোকে দেখা নাপাব আৰু যেতিয়া দেখা পাব মই নিশ্চয় আপোনালোকক জনাম এতিয়া ইছো নেক্সট আপডেট লৈ এই আপডেটটো হল আই লাভ ট্ৰেভেল এণ্ড ফুডৰ বিকাশ চেত্ৰীৰ ওপৰত সো ৰিসেন্টলি তেওঁলোকে লে লাডাখলৈ ৰাইড ষ্টাৰ্ট কৰি দিলে এতিয়ালৈকে বিকাশ চেত্ৰীয়ে 3টা এপিসোড আপলোডো কৰিলে বিকাশ চেত্ৰীৰ লগত আৰু কেইগৰাকীমান ইউটিউবাৰ আছে সো সকলোৱে যাতে ভালকৈ ৰাইড কৰি মেলি ঘূৰি আহে মই তাৰে কামনা কৰিছো লাডাখ ৰাইডৰ কথা আহিলে যেতিয়া মই আপোনালোকক জনাও যে আজি কেদিনমানৰ আগৰে পৰা কংকন তালুকদাৰেও লাডাখ ৰাইড কৰি আছে আৰু ৰিসেন্টলি তেওঁ 6 নম্বৰ এপিসোডটো পাবলিশো কৰিছে সো লাডাখ ৰাইড কৰা সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু আশা কৰো আমাৰ অসমৰ ইউটিউবাৰ্স সকল যেন এনেকৈ আগবাঢ়ি গৈ থাকে এতিয়া ইছো নেক্সট আপডেট লৈ এই আপডেটটো হল বাদেশৰ ওপৰত সো যিসকলে বাদেশৰ ভিডিও চাই তেওঁলোকে নিশ্চয় গম পাইছে যে বহুত দিন হল বাদেশত কোনো শৰ্ট ফিল্ম পাবলিশ হোৱা নাই ওচৰত কাম হৈ আছে প্লিজ মাফ কৰক এডখৰ এতিয়া কথা হল ৰিসেন্টলি বাদেশৰ অনাৰ ৰাব্বানী ছয়ামে এটা কিউএনএ ভিডিও পাবলিশ কৰিছিল তেওঁৰ সেকেন্ড চেনেলত য'ত তেওঁ আহিবলগীয়া নতুন ভিডিওৰ ওপৰত অলপকৈ কৈছিল সো সেই ক্লিপটো মই আপোনালোকক দেখুৱাই দিছো আৰু সম্পূৰ্ণ ভিডিওটো চাবলৈ আপোনালোকে ডেসক্ৰিপচনত যাব লিংক দিয়া আছে চেণ্টো হল নতুনকৈ ওয়েব সিৰিজ কেতিয়া ষ্টাৰ্ট কৰিবা অতি সোনকালে ওয়েব সিৰিজ আমি ষ্টাৰ্ট কৰিম থ্যাংক ইউ সো মাচ আৰু ইনষ্টাগ্ৰামত ফলো কৰি দিব ৰাব্বানী ছয়াম আছে অতি সোনকালে ভিডিও আহি আছে কেমেৰামেন নিবিৰ তাৰা আৰু বহুত কেইটা শৰ্ট ফিল্ম আছে সো গাইস আজিলে ইমানে আপোনালোকৰ যদি এই ভিডিওটো চাই ভাল লাগিলে তেন্তে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু নতুন যদি কোনোবা আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব মই কেনেকুৱা ধৰণৰ কন্টেন্ট দিও কি কথা গম পাইছে নহয় যদি নাই পোৱা মই কৈ দিছো মই সোশ্যাল মিডিয়াৰ লগতে ইউটিউব কমিউনিটিৰ লগত জড়িত নিউজ বিলাক দিও আপডেটছ বিলাক দিও